হাই এভৰিৱান, কেনে আছে সকলো? আশা কৰিছোঁ সকলো ভালে কুশলে আছে। মই লভিতাছ ব্লগৰ আন এটি নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই মোৰ আজিৰ দিনটো আৰম্ভ কৰিলোঁ। এতিয়া বহুখিনি সময় গ'লেই। ৰাতিপুৱা ব্ৰেকফাষ্টত শুকান ৰুটি আৰু বুটৰ দাইল খাইছিলোঁ। বুটৰ দাইল মই পিঁয়াজ নহৰুবিহীনকৈ বনাইছোঁ, কাৰণ এতিয়া শাওনৰ মাহ চলি আছে। শাওনৰ মাহত মই পিঁয়াজ নহৰু মাছ মাংস আদি নাখাওঁ, সম্পূৰ্ণ নিৰামিষ খাওঁ। গতিকে এতিয়া দুপৰীয়া সাজৰ প্ৰস্তুতি কৰিমেই আৰু। আজি ভাবি আছোঁ দুপৰীয়া সাজত কি বনাম। আজি মই এটা পনীৰৰ ডিছ বনাম। পনীৰ বাটাৰ মছলা বনাম বুলি ভাবিছোঁ। মোৰ হাজবেণ্ড আৰু মোৰ ছোৱালীজনীৰ খুবেই প্ৰিয়। তাত মই নহৰু ব্যৱহাৰ কৰিম, গতিকে মই নাখাওঁ। মোৰ কাৰণে মই দাইল আৰু পিঁয়াজ নহৰুবিহীনকৈ দাইলটো বইল কৰিম, আৰু পিঁয়াজ নহৰুবিহীনকৈ মই চয়াবিন আৰু আলুৰ তৰকাৰী এখন বনাম। গতিকে সেইখিনি আপোনালোকৰ লগত বাৰু শ্বেয়াৰ নকৰোঁ, কিন্তু মই পনীৰ বাটাৰ মছলাৰ ৰেচিপিটো আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম। চ' ফ্ৰেণ্ডছ, এতিয়া আহোঁ আজি আমাৰ পনীৰ বাটাৰ মছলা কেনেকৈ বনাব লাগিব, কি কি বস্তু লাগিব, কিমানমান সময় লাগিব, এই প্ৰচিডিউৰখিনি মই ক'ম বুলি ভাবিছোঁ আপোনালোকক। আহক। এয়া মোৰ আজিৰ কঁঠালগুটি দিয়া বইল মগু দাইলখিনি হৈছে। এইখিনি হৈছে পিঁয়াজ নহৰুবিহীন চয়াবিন আলুৰ তৰকাৰী, আৰু এয়া পনীৰ বাটাৰ মছলা। এতিয়া আহোঁ পনীৰ বাটাৰ মছলা বনোৱাৰ পদ্ধতিলৈ। ইয়াৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে ডাঙৰকৈ কাটি লোৱা বিলাহী 4টা, মই কাটি লৈছোঁ ডাঙৰকৈ। কাজু মই এঘণ্টামান পানীত তিয়াই থৈছিলোঁ 20টামান। কেঁচা জলকীয়া এটা ফালি লোৱা, দালচেনি 2 টুকুৰা, নহৰু, আদা, নিমখ সোৱাদ অনুসৰি, কাশ্মীৰী লাল মিৰ্চ, ধনিয়া গুড়ি, গৰম মছলা গুড়ি, চেনি অকণমান, পনীৰ মই কাটি লৈছোঁ, আৰু এয়া হৈছে ঘৰৰ দৈৰ সৰ। আপুনি আমুল ফ্ৰেছ ক্ৰীমো ল'ব পাৰে। এয়া বাটাৰ, এইখিনি ৰিফাইন। কেৰাহী এখন মই গেছত গৰমাই লৈছোঁ। এতিয়া তাতে 2 চামুচমান ৰিফাইন তেল দি দিছোঁ। তেলখিনি মই গৰম হ'বলৈ দিম ভালকৈ। তেলখিনি গৰম হোৱাত ইয়াতে মই দিছোঁ এতিয়া দালচেনি 2 টুকুৰা, ফালি লোৱা কেঁচা জলকীয়াটো। এতিয়া দিম আদা আৰু নহৰুখিনি, আৰু কাটি লোৱা বিলাহীখিনি। এইখিনি এতিয়া মই হেতাৰে লৰাই অলপ ভাজিম। আপোনালোকেও এনেদৰে ভাজিব, কিন্তু ঢাকনি নলগাব। কম জুইতেই এনে অকণমান লৰাই ভাজিব। যেতিয়া এইখিনি অকণমান সিজাৰ নিচিনা হ'ব, তেতিয়া গেছ অফ কৰি এইখিনি ঠাণ্ডা হ'বলৈ দিম। এনেকুৱা হ'লে গেছ অফ কৰি দিব। এইখিনি ঠাণ্ডা হৈ গৈছে। এতিয়া মিক্সিৰ জাৰ এটাত এইখিনি মই পিচি ল'ম। পিচা হৈ গ'ল। তিয়াই ৰখা কাজুখিনিও মই অকণমান পানী দি এনেকুৱাকৈ এটা পেষ্ট বনাই লৈছোঁ। এতিয়া সেইখন কেৰাহীতে মই আৰু 3 চামুচ তেল দিছোঁ। ৰিফাইন অইল ব্যৱহাৰ কৰিব, নাইবা বাটাৰো দিব পাৰে। এইখিনি গৰম হ'বলৈ দিছোঁ। তেলখিনি ভালকৈ গৰম কৰি ল'ব, যাতে মছলাবোৰ লাগি নধৰে। তেলখিনি গৰম হোৱাত তাত মই কাশ্মীৰী মিৰ্চ পাউডাৰ দি দিছোঁ। এইখিনি তেলত বা ঘিত নাইবা বাটাৰত যেতিয়া কাশ্মীৰী লাল মিৰ্চ পাউডাৰ দি ভজা হয়, আঞ্জাখনৰ কালাৰটো বৰ ধুনীয়া হয়। লগতে এই আঞ্জাখনত মই হালধি নিদিওঁ। এতিয়া মই ইয়াতে দিম বিলাহী আৰু আদা নহৰু এনেকুৱাখিনিৰ পেষ্টখিনি। এইখিনি দি মই আকৌ অলপ লৰাই ভাজিছোঁ। গেছৰ জুইটো কমেই ৰাখিব। এইখিনি অলপ ভজা হৈ গ'লত এতিয়া কাজুৰ পেষ্টখিনি দি দিছোঁ। আকৌ লৰাই দিব হেতাৰে। মই লৰাই দিছোঁ। এইখিনি ভালকৈ মিহলি কৰি দিছোঁ।
আকৌ লৰাই দিছোঁ। এতিয়া মই ইয়াতে আধা চামুচ ধনিয়া পাউডাৰ দি দিছোঁ। লৰাই দিছোঁ ভালকৈ যাতে মছলাখিনিও ভাজি যায়। ভালকৈ ভজা হৈ গৈছে। ইয়াৰ পানীখিনি শুকাই গৈছে। এতিয়া এগিলাচ মই ইয়াতে পানী দিছোঁ। কাষত লাগি থকাখিনিও আপোনালোকে ভালকৈ পানীখিনিৰ ভিতৰলৈ আনি ল'ব। এনেকৈ অকণমান উতলিব ধৰিলে ঢাকনি লগাই থৈছোঁ। কম জুইত 5 মিনিটমান সময় ঢাকনি লগাই এতিয়া ঢাকনিখন মই গুচাইছোঁ। এয়া চাওক উতলি আছে আঞ্জাখন। আকৌ লৰাই দিছোঁ। সাৱধান হ'ব যাতে তলিত লাগি নধৰে, কাৰণ এই আঞ্জাখনৰ গ্ৰেভিটো বৰ ডাঠ হয়, সেইকাৰণে বেছি পানীও দিব নালাগে। এতিয়া মই ইয়াতে ঘৰৰ দৈ গাখীৰৰ যিখিনি সৰ বা চামনি সেইখিনি দি দিছোঁ। 2 চামুচ দি দিছোঁ ইয়াতে মই। এইখিনিও ভালকৈ লৰাই দিম। আপোনালোকে আমুল ফ্ৰেছ ক্ৰীমো ব্যৱহাৰ কৰিব পাৰিব। এনেকৈ লৰাই দিলোঁ। মিহলি হৈ গৈছে। উতলিছে আঞ্জাখন ভালকৈ। এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ দি দিম। নিমখখিনি দি উঠি মই চেনি দিম সৰু চামুচেৰে এচামুচ। আকৌ লৰাই দিছোঁ। এই আঞ্জাখন মিঠা হ'লে খাবলৈ বৰ ভাল লাগে। আঞ্জাখন ধুনীয়াকৈ উতলি আছে। এতিয়া মই কাটি লোৱা পনীৰখিনি দি দিছোঁ ইয়াতে। এইখন আঞ্জাত পনীৰখিনি নভজাকৈ দিলে বেছি সোৱাদযুক্ত হয়, গতিকে পাৰিলে নভজাকৈয়ে পনীৰখিনি আঞ্জাখনত দিব চেষ্টা কৰিব। আকৌ লৰাই দিছোঁ মই। এতিয়া অলপ সময় ঢাকনি লগাই থৈছোঁ। 5 মিনিটমান পিছত ঢাকনিখন গুচাইছোঁ। জুই কমেই ৰাখিছিলোঁ। গ্ৰেভিখন ডাঠ হৈ আহিছে। হেতাখনেৰে লৰাই দিছোঁ। এতিয়া মই ইয়াতে গৰম মছলা গুড়ি আধা চামুচ দি দিছোঁ। এইখিনিও ভালকৈ মিহলি কৰি দিম। এইখন আঞ্জাত কিন্তু পানী বেছিকৈ নিদিব, এনেকুৱা ডাঠেই কৰিব। ডাঠ হ'লেহে এই আঞ্জাখন খাবলৈ বৰ বেছি সোৱাদ হয়। এতিয়া বাটাৰ দি দিছোঁ এচামুচ। নামটোৱে হৈছে বাটাৰ পনীৰ মছলা। বাটাৰ দি দিলে ধুনীয়া গোন্ধ লগতে টেষ্ট আহিব। হৈ গৈছে মোৰ আঞ্জাখন ৰেডি। এয়া চাওক ধুনীয়া কালাৰ হৈছে, ধুনীয়া ডাঠ হৈছে। এতিয়া বাউল এটাত প্লেটিং কৰিম। এয়া চাওক হৈ গ'ল। চাওক এয়া। আপোনালোকেও এই আঞ্জাখন ঘৰত নিশ্চয় বনাই চাব। আপুনি যদি এই আঞ্জাখিনিক আকৌ হোটেল বা ৰেষ্টুৰেণ্টৰ নিচিনা এটা লুক দিব বিচাৰে, তেনেহ'লে ফ্ৰেছ ক্ৰীম অকণমান এনেকৈ ওপৰত দি দিব। দেখিবলৈ খুব ধুনীয়া হৈছে। চাওক এয়া মোৰ পনীৰ বাটাৰ মছলা ৰেডি। চ' ফ্ৰেণ্ডছ, গোটেইখিনি বস্তু মোৰ বনোৱা হৈ গ'ল। এতিয়া ভাত খাম আৰু লাহেকৈ। মোৰ ভিডিঅ'বোৰ চাই কেনে পাই আছে আপোনালোকে জনাব, মন্তব্য কৰিব। কিবা যদি ভুল ভ্ৰান্তিও হৈছে তেনেহ'লে সোঁৱৰাই দিব। মই শুদ্ধ কৰি ল'বলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে তলত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ছবোৰৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে পাই যায়। চ' থেংক ইউ এভৰিৱান।